তো হেল্ল' বন্ধুসকল, ৰাতিপুৱাই খুব ধুনীয়া জেগা এটাত আহিছোঁ। চব কি ধুনীয়া, কি জেগাৰ নাম বা মই ভালকৈ নাজানো আৰু কাৰোবাক সুধি ল'ম ৰ'ব। ৰাস্তা কি মানুহ চানুহ আহিলে, বৰ্তমান কোনো মানুহ চানুহ এটা নাই, একদম বতাহ মাৰি আছে, কি ধুনীয়া জেগাটো চাওক না। আগতে জেগাটো চাওক, কি বতাহ আহি আছে, ইফালে আকাশৰ কালাৰ দেখছি না, কি মেল দি আছে, আৰু পানীটো বাঢ়ি আছে। আমাৰ ইফালে পূৰা পানী দেখি আছোঁ আৰু আমাৰ গাঁৱতো আৰু বম পানী দেখাই আছোঁ। পানী আমাৰ গাঁৱত বম পানী হৈছে, বম। আৰু যেতিয়া এনেকুৱা জেগাবিলাক দেখা পাওঁ তেতিয়া মোৰ এনেকুৱা গানবিলাক আহে মনত। একদম বতাহ মেলি আছে আৰু পুৰা কি বুলি কয় জেগাখিনিৰ নাম, ভগদিয়া। জেগাখিনিৰ নাম ভগদিয়া বুলি কৈছে মানুহজনে। আৰু চাওক লোকেশ্যনটো চাওক না, কি ধুনীয়া পানী। আৰু গাইছ আকাশখন চাওক কেনেকুৱা হৈছে, একদম কলা পৰি আহিছে মানে, আৰু ফালি চিৰি যেন কিবা আহিব। গতিকে সোনকালে মই ইয়াৰ পৰা যাওঁ আৰু আমাৰ গাঁৱত বানপানী যি হৈ আছে সেইও দেখাম আপোনালোকক, বা ঘৰত যাই কিনে গোটেইখিনি দেখি আছোঁ গাইছ। চাব ভিডিঅ'টোত। আৰু ভগদিয়াত আহি আৰু এটা বস্তু দেখা পালোঁ, এইবিলাক যে দেখিছে আপোনালোকে, এইবিলাক ইয়াতে সৰু মাছ আছে, মানে মাছ পুহি ৰাখিছে এনেকৈ। ভালকৈ নাজানো আৰু কেনেকৈ কি ৰাখিছে, মানুহবিলাকে এনেকৈ কিবা কাম কৰি আছে, কিন্তু কেনেকৈ কিবা পুহে মই নাজানো বিশেষ, কিন্তু মাছ আছে বুলি কৈছে। ইয়াত সুধিছোঁ মই। ডাঙৰ মাছটো এইটোত বেজি কৰে ন? তাৰ পৰা যিটো কণী ওলাব, কণী ইয়াতে। কণীখিনি তাকে লৈছে পিছত, কণী হোৱাৰ পিছত ডাঙৰ মাছটো ইয়াতে বহে। তেখেতসকলে কৈছে কি ডাঙৰ যিটো মাছ থাকে, ডাঙৰ মাছটো ইয়াতে পোহে। যেতিয়া কণী হয়, কণী হোৱাৰ পিছত ইয়াতে আনে, আৰু ইয়াতে পোৱালিবিলাক ইয়াতে থাকে এনেকৈ। কণীৰ পৰা পোৱালি হয়। সেয়ে আৰু বৰষুণ আহি আছে গাইছ, মই যাওঁ আৰু ঘৰত। তো গাইছ বম বৰষুণে দিছে আৰু এইবিলাক দেখাই নাথাকোঁ আৰু ঘৰত যাব লাগে, জল্দি ঘৰত যাব লাগে। টমটমখন ইয়াতে আছে মোৰ। যেতিয়া মই এনেকৈ ই ৰিক্সাখন লৈ আহোঁ, এনেকৈ বৰষুণ দিয়ে অলপ কি ভাল লাগে গাইছ, মই কেনেকৈ বুজাওঁ আপোনালোকক। এয়া বৰমাৰা বজাৰ বন্ধ আছে, কিন্তু চব ৰাতিপুৱা সময় না, বৰ্তমান দোকানবিলাক বন্ধ হৈ আছে। টাইম বেছি হোৱা নাই, 7:30 হ'ল। এয়া ৰাউলি পালোঁ, আৰু এইফালে গৈছে আপোনাৰ বৰপেটা, আৰু এইটো ছাইডত গৈছে সৰ্থেবাৰী, নলবাৰী যাব পাৰিব। মই এতিয়া যাম ৰাইট ছাইড, অলপমান গৈ কিনে আৰু সোমাই যাম লেফ্ট ছাইডেদি। এয়া বেলবাৰী পালোঁ। ইয়াত পানী চবফালে কেৱল পানীয়ে। এয়া চাওক, নক্ষত্ৰ পোৱাৰ লগে লগে ভিউটো চাই লওক, এইখন কৃষ্ণগুৰু সেৱাশ্ৰম। নদী পূৰা পানী ফুলে হৈ গ'ল। কিয় হস্কৰিতা হৈ উঠলি দেখোঁ। আমি আৰু ক'ৰ পৰা ঘূৰি আহিলোঁ ৰাতিপুৱাই। তোৰে ভাল দে ভাই, ইটা হৈ উঠি চাওক। আমি আৰু ক'ৰ পৰা ঘূৰি আহিলোঁ, 10:30 হ'লে। ঘৰত আহি পালোঁ মই, আৰু আমাৰ ৰিয়ানক মই লৈ আছোঁ এতিয়া। ৰিয়ান ভাত চাত খাই লওঁ, লৈ আৰু পানী চানী দেখাম বঢ়িয়া। পানী আইও, আমি এতিয়া পানী চাব যাম ন। পানী পুৰা বৰষুণ, বম বৰষুণ মাৰি আছে। কি মাছি? হাই মুখে দিব, হাই বুলি হাই। বান্দাৰে দেখছি না, এইটো কল খাই আছে বান্দাৰটোৱে। কল বিন্দাছ খাই আছে এইটো বান্দাৰটোৱে, বিন্দাছ কল খাই আছে। বাহ, ইফালে আমাৰ ঘৰ এইটোৱে, আৰু ইফালে পৰা সৰ্থেবাৰী ৰাস্তা ইফালে। বান্দাৰ কি বম ডাঙৰ ন? চাওক, এইখন স্কুলতে পঢ়িছিলোঁ শৈশৱকাল, আৰু এইফালে পানী হৈয়ে গ'ল, এইফালে পূৰা পানীয়ে। এনেকৈ বানপানী হ'লে গৰু ছাগলবিলাকৰ কিমান কষ্ট হয় দেখিছেনে? পূৰা এনেকৈ পানী দি আহিব লগা হয়, বহুত কষ্ট হয়। যেতিয়া বানপানী হয়, গৰু মৈ এইবিলাক সকলোৰে বহুত কষ্ট হয়। এই পানীত তেনেকৈ খাব লগা হৈছে। এইটো নদী আছিল, কিন্তু নদী পথাৰ একেবাৰে চব সমান হৈ গৈছে, মানে চব পানীয়ে হৈ গৈছে। পানী দেখছি না, এইগিলাখান মানুহ কেনেকৈ আছে পানীৰ মাজত। এই হ'ল মানে ভেলত উঠবা লাগে, ভেল বাবু। বানপানী প্ৰথম দিনাই আজি ভেলত উঠিম। সাঁতুৰিবা নাজানো কিন্তু দেই ভাই, ভালকৈ চলাবি, গমছা না? এয়াই পৰিৱেশ, গাঁৱৰ পৰিৱেশ, চব কি ধুনীয়া। ভয় লাগে, বহি লৈছোঁ দিয়ক। কপাৰ আছোঁ দেখোন। মজা বানপানীত না ভেল চলাৰ মজাই বেলেগ। এই বৈঠা মাৰ ৰে গাঁৱৰে দেখোন। খেলখন অলপ বাহিৰলা সৰু হৈছিল। মজা এক্সপিৰিয়েঞ্চ ভেলত উঠাৰ। গাঁৱত থাকিলেহে গম পাব। এখন ভৰি সোমাই দিছে কিন্তু পানীৰ তলত, সোমাই দিছে। গাঁৱত থাকিলেহে গম পাব ভেলত উঠাৰ কিমান মজা আছে। পানী বোকা, কি মজা। কৰবি তই কি পৰিলে দেখছি না গাইছ। ভেলখন ইমান এটা জব্দ নহয়, মই ভিজি গেলো।
অঁ ৰাখি দে অ' গাইজ কি অৱস্থা বৰষুণ হৈছে বম বৰষুণ হৈছে মই পলক ৰ'ব বা বঢ়িয়া বা বৰষুণ 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 বম বৰষুণ হৈছে আৰু এয়া হ'ল আমাৰ গাঁৱৰ পশ্চিম ফালৰ পৰিৱেশ আৰু সেইখন যে দলং দেখিছে কাম চলি আছিল দলংখনৰ কিন্তু পানী আহি গ'ল সেইকাৰণে পথ বন্ধ ইয়াতে লিখি দিছে মানুহবিলাক অহা যোৱা কৰিব পাৰে কিন্তু গাড়ী চাড়ী একো নাযায় আৰু এইফালে বানপানী এইবিলাক পানী আৰু মোৰ টমটমখন ইয়াতে থৈ দিছোঁ টিছ মাই টমটম চব পানী এনেকৈ মানুহবিলাক পাৰ হৈ আছে বৰ্তমান বা কি পানী হৈছে বা আমাৰ গাঁৱৰ পশ্চিম ফালৰ এয়া পানী চব দলংখনৰ কাম চলি আছিল কিন্তু পানী আহি গ'ল এতিয়া মানুহবিলাকে কিবাকৈ এনেকৈ পাৰ হৈ আছে আৰু এনেকৈ পাৰ হৈ আছে পানী ইয়াতে আছে মোৰ টমটম পানী গাঁৱৰ পৰিৱেশত থাকি কিবা এটা বহুত ভাল লাগে বতাহ চতাহ কি মজা আল্টিমেট চবফালে পানীয়ে কেৱল তো আমাৰ গাঁও অঞ্চলত যেতিয়া বানপানী হয় তেতিয়া এনেকৈ মানে মাছ চাব আহে মানুহবিলাকে ইয়াক চাওক এনেকৈ মাছ মাৰিব আহিছে হাতত টৰ্চ লৈ কিনে ইয়াতে পাৰত ডাঙৰ কুচিয়া মাছ মাগুৰ মাছ এনেকৈ মাছবিলাক ওলায় এই সৰু ল'ৰাবিলাকো আহে চাওক এইটো সৰু ল'ৰাইও মাছ চাই আছে সিও চাই আছে বাপু মাছ পাইছা না কুইছা পাইছা ডাঙৰ না আৰু আপুনি কিবা নাই মই দুটা ৰৌ আনিছোঁ এটা 100 আৰু এটা হ'ল 1 কেজি আৰু ডাঙৰ কুইছা 300 কালি পাইছোঁ 300 এই দুটা ৰৌ পাইছিলোঁ এটা ৰৌ বৰপেটাত পঠিয়াই দিলোঁ আমাৰ আলহীক তো এনেকৈ মাছ চাই আমাৰ বাৰিষা